guess it will be very fun and interesting. My name is Govinda Malakar. My name is Anshuman. মোৰ নাম দীপাংকৰ কলিতা। মোৰ নাম ভাৰতী বৰুৱা। মোৰ নাম শ্ৰী ভৃগুদাস। মোৰ নাম অৰুণাভ হয়। মোৰ নাম দধিকৰ। মোৰ নাম নীলোৎপল গগৈ। মোৰ নাম শ্ৰী ঘনকান্ত মন। मेरा नाम तरुण शर्मा। মোৰ নাম সঞ্জয় বৰুৱা। মোৰ নাম আলোক চৰ্তি। মোৰ নাম জুন্নত। মোৰ নাম দীপাংকৰ দাস। মোৰ নাম শ্ৰী কমলেশ্বৰ কলিতা। আই এম ডলি চক্ৰৱৰ্তী। মই বিদ্যুৎ সাগৰ তালুকদাৰ। আজি মেট্ৰিক পাছ কৰাৰ পৰা মই এক্টিং কৰি আহিছোঁ আৰু যেতিয়া বেলেগ কামো কৰিব চেষ্টা কৰিলোঁ, বেলেগ কামবিলাকত ইমান ভালকৈ মন নবহিলে, কিন্তু আকৌ যেতিয়া এক্টিঙলৈ আকৌ উভতি আহিলোঁ, তাতে কিবা এটা ছেটিছফাই ফিল হয়। দ্যাটছ ৱাই আই লাভ এক্টিং। এক্টিংটো এটা আৰ্ট হয়। কেমেৰা এক্টিঙৰ কাৰণে আহিছোঁ ইয়ালৈ টিটি ষ্টুডিঅ'লৈ। ডাঙৰ এজন এক্টৰ হোৱাৰ মন আছে। মই নিজকে এক্সপ্ল'ৰ কৰিব খুজিছোঁ। আৰু অলছ' when I was shooting for my short films, I realized that to know an actor well, I have to know about acting. সৰুৰ পৰা কিবা কিবি অভিনয় কৰিছোঁ যদিও আজি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিছোঁ টিটি ষ্টুডিঅ'ত, যাতে এখন ভাল প্লেটফৰ্মৰ লগতে বহুত শিকিব পাৰোঁ। এটা বহুত ডাঙৰ ষ্টেজ আমাৰ কাৰণে, কজ এইটো শিকাৰ পিছত আমি এখন মুভি পাম বুলিও বা এটা চান্স পাম, এটা ষ্টেজ পাম কৰিবলৈ। মই এক্টিং ভাল পাওঁ বিকজ ইট এক্সাইটছ মি। এক্টিং কৰি খুবেই ভাল পাওঁ। মই এক্টিং ভাল পাওঁ কাৰণ এক্টিঙৰ প্ৰতি মোৰ এটা প্ৰবল ধাউতি আছে। মানুহক এণ্টাৰটেইন কৰি ভাল পাওঁ। আৰু আজি গুৱাহাটীলৈ ইয়ালৈ আহিছোঁ বুলি কৈ আহিছোঁ ষ্টুডেণ্টখিনি, তেতিয়া সকলোৱে কৈছে যে এদিন টিভিত দেখা পালে ভাল লাগিব আৰু তেনেকুৱা এটা আশা কৰি আহিছোঁ। मुझे एक्टिंग करने का शौक बचपन से ही है, जब से मैं होश संभाला हूँ। সৰুৰ পৰা খুব চিনেমা চাইছিলোঁ আৰু চিনেমাৰ জৰিয়তে মই চোৱাৰ পৰা মোৰ এক্টিঙৰ প্ৰতি এটা ভাৱ এটা আহি গৈছিলে। কাৰণ অকল মই বিদ্যুৎ হিচাপে অকল জীয়াই নাথাকোঁ, কাৰণ কিয় বিভিন্ন ধৰণৰ কেৰেক্টাৰ কৰিব পাৰোঁ আৰু নিজকে মানে শিকিব পাৰোঁ। য়েছ, আচ্ছা এইটো ইম'শ্যনত যদি কৰোঁ, আচ্ছা এনেকুৱাহে লাগে নেকি। আৰু মই এক্টিং সৰুৰ পৰা ভাল পাওঁ, সেইটো কাৰণে এক্টিং লাইনত আহিব বিচাৰোঁ। টিটি ষ্টুডিঅ' জইন কৰাৰ এটাই কাৰণ, ইয়াতে মই এক্টিঙৰ বিষয়ে চব শিকিবলৈ পাইছোঁ, যিখিনি মই শিকিব বিচাৰিছোঁ। অভিনয়টো সৰুৰ পৰাই বহুত মই ভাল পাওঁ। মানে যেতিয়া আমি এক্টিং কৰোঁ বা এটা যিটো গ্ৰুপ হয় আমাৰ সকলোৰে লগত মিলিত প্ৰচেষ্টাত যিটো আমি আনন্দ পোৱা যায়, সেই আনন্দটো আচলতে ল'ব বিচাৰিছোঁ। কিমান ভেৰিয়েশ্যন দিব পাৰোঁ, কি কি কেৰেক্টাৰ মই প্লে' কৰিব পাৰোঁ। চ' সেইটোও এটা ৰিজন হয় যে মই এটা জইন কৰিছোঁ, টু ন' মোৰ এবাউট এক্টিং এণ্ড টু আণ্ডাৰষ্টেণ্ড এন এক্টৰ। চ' সেই দুনিয়াত থাকি মানে মজাই বেলেগ আৰু। বহুত চিটুৱেশ্যন এনেকুৱা আহিব যেতিয়া পেনিক কৰিবা, হাহাকাৰ যাব, কি কৰোঁ নকৰোঁ। সময়ত তোমালোক প্ৰিপেয়াৰ হ'ব নোৱাৰিবা, মগজটো কাম নকৰা হ'ব, নাৰ্ভাছ অলপো কৰিলে তোমালোকৰ ডাইলগবোৰ মিছ যাব, এক্টিংটো বাগৰি যাব পাৰে। তো সেইবোৰ নহ'বলৈ এতিয়া তোমালোকে এই এক্সাৰচাইজটো কৰিবা, বুজিলা? এতিয়া চকু মেলা।